নমস্কাৰ, আজি অন্য এটা ভিডিঅ' আপোনালোকলৈ লৈ আহিছোঁ। এল'ভেৰা বা ছালকুঁৱৰী কেনেকৈ যত্ন ল'ব লাগে আৰু পুলি কেনেকৈ ৰুলে সোনকালে গ্ৰথ হয় তাকে আপোনালোকক ভিডিঅ'টোত দেখুৱাম। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এজোপা আমাৰ ঘৰত থকা এল'ভেৰা, ইয়াত দেখিছেনে? এল'ভেৰা গছজোপা গোটেই এইবিলাক পুলিবোৰ ঘন হৈ পৰিছে। সেইকাৰণে মই এতিয়া বেলেগ ঠাইত ৰুবৰ কাৰণে এই এল'ভেৰা গছ দুটা পুলি উঘালি লৈছোঁ। এনেকৈ আপোনালোকেও উঘালি পিনে বেলেগ ঠাইত ৰুই দিব। এয়া পুলি দুটা মই ৰুবলৈ বেলেগ ঠাইত উঘালি ল'লোঁ। মই এয়া পুলিকেইটা লৈ লৈছোঁ, এল'ভেৰা পুলি ইয়াতে মই এতিয়া থৈ দিম। আৰু এই টাব দুটা লৈছোঁ মই। এই টাবকেইটা মই এনেকৈ ফুটা কৰি বাট কৰি লৈছোঁ, ফুটা কৰি টাবকেইটা। তাৰপিছত এতিয়া মই ৰুম। এতিয়া মই অন্য একো লোৱা নাই, এইটো গোবৰ সাৰ লৈছোঁ। এইটো ঘৰুৱা গোবৰ সাৰ। এনেকৈ মই এইটো মিলাই ল'ম। গোবৰ আৰু মাটি, এইটো বালিয়া মাটি, এইটো মাটিটো ক'লা আৰু বালিয়া মাটি, এয়া ক'লা আৰু বালিয়া মাটি এনেকৈ মিক্স কৰি লৈছোঁ। ধুনীয়াকৈ এয়া মই মাটি আৰু ধুনীয়াকৈ এইটো গোবৰ মাটি মিক্স কৰি ল'লোঁ। এনেকৈ আপোনালোকে ধুনীয়াকৈ ভালকৈ এইটো মিহি কৰি ল'ব, ভালদৰে এনেকৈ মিহি কৰি ল'ব ভালদৰে মিহি কৰি লৈছোঁ মই। এতিয়া মই এই টাবকেইটাত এই মাটিখিনি টাবকেইটাত ভৰাম আৰু এই টাবকেইটা মই ধুনীয়াকৈ এনেকৈ ফুটা কৰি লৈছোঁ। ফুটা কৰি লৈছোঁ। এইটো এটা টাব, দুটা টাবত মই এতিয়া ৰুম। ফুটা কৰি লৈছোঁ ধুনীয়াকৈ। এতিয়া মই ইয়াত ভৰাম মাটিখিনি, ধুনীয়া মিক্স কৰি লোৱা মাটি ভৰাম। মইটো ভৰালোঁ। এইটো সম্পূৰ্ণ হৈ গৈছে। এইটো ইয়াতে থৈছোঁ এতিয়া। এইটো এটা মাটি এয়া এইটো এটাত ভৰাই ল'ম। এতিয়া এইটো ভৰাই লৈছোঁ ধুনীয়াকৈ ভৰাই লৈছোঁ। এয়া মোৰ এইকেইটাত টাবকেইটাত ভৰোৱা হৈ গ'ল। ধুনীয়াকৈ মিক্স কৰি পিনে গোবৰ মাটি ভৰোৱা হৈ গ'ল। এতিয়া মই এই পুলিকেইটা এইটো ৰুম, এইডোখৰলৈকে ৰুম ধুনীয়াকৈ। এইটো হৈ গ'ল ৰোৱা।
এইটোৱে ঢালি দিম। দুটা পুলি ৰোৱা হৈ গ'ল। এয়া মোৰ এয়া টাব দুটা ৰোৱা হৈ গ'ল। এতিয়া মই ইয়াত অলপ অলপ পানী ছটিয়াই দিম। পানী ছটিয়াই দিছোঁ। এয়া অকণ পানী ছটিয়াই দিছোঁ। এনেকৈ কৰি আজি প্ৰথম ৰোৱাৰ কাৰণে পানী অলপ অলপ ছটিয়াই দিছোঁ। পানী ছটিয়াই দিছোঁ অলপ অলপ। এনেকৈ আপোনালোকেও অলপ অলপ ৰোৱাৰ টাইমৰ পিছত আপোনালোকেও পানী অলপ অলপ ছটিয়াই দিব। মই পানী ছটিয়াই দিলোঁ অলপ অলপ। এতিয়া হৈ গ'ল। আৰু ডাইৰেক্ট এতিয়া মই এই টাবকেইটা ডাইৰেক্ট ৰ'দ নপৰা জেগাত মই ৰাখি দিম। আশা কৰিছোঁ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে অলপ হ'লেও উপকৃত হ'ব। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ।